दिनै 31 डिसेम्बर इं 2025 मायथाइनि जोबथा सान हादरसानि जेरावबो गोदान बोसोरखौ रंजा खुसियै बरायनो बयबो थियारि। बेबादि समावनो कार्बि आंलं जिल्ला सिंनि हावराघाटनि 1 नं बेलगुरि मुन्डा गामियाव खोमसि फोथायनायनि बोलि जानांदों जरासे बैसोगोरा हौवा हिन्जावा। दिनैनि समाव सुबुं समाजा गोबां सोलायबाय, गोनोखोआरि आदबजों जिउ खुंनो सोलोंबाय, नाथाय दासिमबो खायसे ओनसोलाव खोमसि फोथायनाया जोंनि सुबुं समाजाव बासा लानानै दं। कार्बि आंलं जिल्लानि हावराघाट थाना सिंनि 1 नं बेलगुरि मुन्डा गामियाव दायनि सन्देहजों गार्दि बिरुवा आरो मीरा बरुवा मुंनि बैसोगोरा बिसि फिसायखौ गामिनि रायजोफोरा बुख्रुब सुख्रुब खालामनानै गोथाङै खास्रि बिस्रि सावथारनाय जाथायानो बेनि रोखा बिदिन्थि। बेफोरबायदि खास्रि बिस्रि जाथायखौ मिथिनानै मोननायनि उनाव कार्बि आंलं जिल्लायाव मोनसे सोमोनांनाय थासारि लाबोदों। मख'नो गोनां बाथ्रादि खास्रि बिस्रि बे जाथायनि सोमोन्दै गामिनि गोबां सुबुङा खौरां बिजोंनि गेजेरजों बुग्लि सुग्लि खालामजानानै गोथाङै सावथारजानाय बैसोगोरा बिसि फिसायखौसो दाय खालामदों। गुबुन फारसेथिं बे जाथायनि खौरां मोननायनि उनाव जाथायथिलियाव पुलिसनि हानजाया नुजाथिनानै नायबिजिरनाय हाबाखौ जागायदोंब्लाबो खौरां बुथुमनाय समसिम गामिनि सासेबो दायनिगिरिखौ हमनाय जायाखै। खोमसि फोथायनाय आरो खास्रि बिस्रि जाथाय सोमजिहोनाय गामियाव दुंहाव थासारि जानानै थानायखौ नोजोर बोनानै 1 नं बेलगुरि मुन्डा गामियाव गोबां बिबांनि पुलिस जवानफोरखौ डिउटियाव थिसननाय जादों। दिनै फुंनि समाव जाथाय जानाय जायगायाव डिफुनिफ्राय फैनाय पुलिस बेंगिरि आरो मेजिस्ट्रेटआ नायबिजिरनायखौ जागायो। 5-6 দিনমান হৈ আছে আমাৰ গাঁওখনবোৰ ঘটনা হৈ আছে ৰাতি হোৱা অসুবিধা ডাইন গৈ এই শ্মশানত যাওঁ আমি কাবি শ্মশান আপোনালোকৰ এই গ'লোঁ তাত সদায় ৰাতি যাওঁ হোৱা অসুবিধা হয়। লাষ্টত গৈ যোৱাকালিতো কামত গ'লোঁগৈ আৰু ফোন মাৰিছে লগৰবিলাকে কৈছে এনেকৈ তেনেকুৱা ঘটনা হৈছে এইকেইজনে তো এদিন দুদিনমানতো ধৰিলে নিকুৰি হৈ আহে কাটি চাটি গৈ পেলাই দিলে তেজ নোলায় কোনোবাই জ্বলাই দিলে কৈ পুচিব চব আহে ল'ৰাবিলাকে মোক ফোন মাৰি থাকে হেৰি আকৌ ঘৰৰ ভিতৰতো সোমাই কেতিয়াবা কিন্তু যোৱাকালি সন্দেহ নহয় আৰু সঁচাকৈ এইটো আৰু মাৰপিটটো কি হেৰি কৰিলে কেনেকৈ কৰিলে মাৰপিট চেপে নহয় তাক সুধিলে আৰু এনেকুৱা তেনেকুৱা মই নাছিলোঁ আৰু এনেকৈ কৈ আছে গাঁৱৰ মানুহ মাৰপিট কৰা নহয় তাক মাতি আছে এনেকৈ সি তাৰমানে লাখুটিৰ লগতে মাৰিছে আৰু যি পাইছে ল'ৰা ছোৱালীবিলাক যি লাখুটি ক'ব লোহা চোৱা পাইছে ৰদ চদ পাইছে এইবিলাক মাৰিছে দা চালৰ কথা পাতি নাই আৰু তাৰপিছত জ্বলাই দিছে ডাইৰেক্ট জ্বলাই দিছে আৰু দুইজনকো দুইজনকো জীয়াই জ্বলাই দিছে নেকি জীয়াই জানো এনে কেইটামান পাইছে তেতিয়া কেইটামান বাইছে মই নাছিলোঁ বাৰু এনেও সোমোৱা মইতো কৈছে 12:30মান বাজিছে কৈছে দিনতে দিনতে বুলি আমি মাৰিছোঁ মানে এতিয়া 5 বছৰ 6 বছৰ কাৰণেও দৌৰিছোঁ দৌৰাটো মানে এতিয়া ইমানখিনি দৌৰিব পৰা নাই। কিহৰ কাৰণে দায়নী বুলি গম পালে মানে বেমাৰ আজাৰো হৈ আছে মানুহ এনেকৈ খাই দিয়ে আৰু বৰ্তমান সময়ত যে দায়নীৰ আইন বনাইছে গম পোৱা নাই শুনা নাই গম পাইছোঁ আৰু ৰাজে মানুহ চব মিলি জুলি আৰু চব মাৰি পেলালে আৰু তেখেতে দায়নী বুলি কেনেকৈ গম পালে আপোনালোকে দুৰ্গমা আছে নহয় দুৰ্গা মায়ে কৈছে কাৰণে চবে ৰাইজে মিলি মাৰিলোঁ মিলি জুলি মাৰিছোঁ জ্বলাই দিছোঁ দুৰ্গমা তাৰপৰা আহি ইয়াত আহিলে ৰাইজে চবে আহিলোঁ দুৰ্গমা ক'লে ইহঁতে দুটাই ডাইনী দুৰ্গমা ওলাই গ'ল তাৰপিছত দুৰ্গমা টানি পেলাই একদম ৰাইজে চবে তাতে লৈ গ'লোঁ মন্দিৰত লৈ গ'ল তাৰপিছত মন্দিৰৰ ভিতৰত হোৱা নাই বাহিৰত হৈছে ৰাস্তাত মাৰিলোঁ ৰাইজে মিলি জুলি দুৰ্গমাও মাৰিলে ৰাইজেও মাৰিলোঁ মাৰি কিনি আকৌ তাতে মৰাব দিয়া নাই মায়ে দুৰ্গমাই আকৌ ইয়াত আনিলোঁ আনি পেলি গড় চৰ জেওৰা চেওৰা চব ভাঙি পিনি চব জ্বলাই দিলোঁ দুটাকো জ্বলাই দিলোঁ চবে ৰাইজে জ্বলালোঁ জ্বলোৱা সময়ত জিন্দা আছিল নে মৰি গ'ল জ্বলোৱা সময়ত জিন্দা আছিলে জিন্দা জ্বলাই দিলোঁ এই জেওৰা চেওৰা গড় চৰ ভাঙি কিনি চব জ্বলাই দিলোঁ ৰাইজে জ্বলালোঁ ৰাইজে জ্বলাই দিছোঁ মাছ কোৱাৰ কাৰণে জ্বলাই দিছোঁ 3-4 বছৰ হৈ আছিলে সন্দেহ পাতি গাঁৱৰ ৰাইজে কৰি আছিলে কিন্তু ধৰিব পৰা নাছিলোঁ আজি 16-17 বছৰমান হোৱা ছোৱালীজনী মোৰ ভতিজা ছোৱালীজনী হয় তাক দুৰ্গমা পাইছে সি ধৰি কৰি জুখি পেলাই সকলো ৰাইজক মাতি কৰি তাক ঘৰৰ পৰা লৈ কৰি তাক দুৰ্গমা পদূলিত এনেকুৱা গোটেই ৰাইজে লৈ পেলাই ল'ৰা ছোৱালী লৈ পেলাই তাক মাৰা পিটা কৰি
তাক মৃত্যুৰ কৰি দিয়া হৈছে। সিহঁতক দুইটাকো গিয়েক ঘৈণীয়েকক মৃত্যুৰ কৰি দিয়া হৈছে। কি নাম আছিলে? গাৰ্ডি বিৰুৱা গিয়েকটো আৰু ঘৈণীয়েকটো মীৰা বিৰুৱা। এই যোৱাকালি সেয়া ইয়াৰ পৰা লৈ পেলাই সিহঁতক যিমান সকলো ৰাইজে তাক সিহঁতক সুধি আছোঁ ইমান দিনৰ পৰা তহঁতি এনেকৈ কৰ না নকৰ বুলি কওঁতে মানে সিহঁতে একো জবাবেই নিদিয়ে। সকলো সৰু ল'ৰা ছোৱালী আৰু মহিলা পুৰুষবিলাকে সকলো তাক মাৰা পিটা কৰি পেলাই মৃত্যুৰ কৰি দিয়া হৈছে। আৰু পৰিয়াল ইয়াত পৰিয়াল আছে, কিন্তু পৰিয়ালৰ লগত সিহঁতৰ সম্পৰ্ক একোৱেই নাথাকে। ঘৰটো ওচৰতে, সেইটো লগতে আছে, তাৰ ভতিজাবিলাকো আছে। সিহঁতৰ লগত সম্পৰ্কই নাথাকে মানে সিহঁতে। বেয়া লগা নাই নেকি গাঁৱৰ দুজন মানুহ মৰি গ'ল? কি বেয়া লাগিব? গাঁৱৰ মানুহ সকলোৱে সিহঁতক ভাল নাপায় আৰু কেনেকৈ বেয়া লাগিব এতিয়া। সেইকাৰণে কোনো ভালেই পাইছে সকলো ৰাইজে মানে। সিহঁতক যি যোৱাকালি যি ঘটনা কৰি মাৰি কৰি সিহঁতক মৃত্যুৰ কৰি পেলাই জ্বলাই দিয়াৰ কাৰণে সকলো ৰাইজৰ কাৰণে, সকলো ল'ৰা ছোৱালীৰ কাৰণে অলপ ভাল হৈছে। আৰু কিমান সময়ত হৈছে ঘটনাটো? যোৱাকালি দিনৰ টাইমটো ইমান ডাইৰেক্ট টাইমটো ক'ব নোৱাৰোঁ। ইমান সকলো ৰাইজে খং হৈ আছিলে। আইডিয়া আমাৰ 12:30 বাজি ইমান নিচিনাত হৈছে। যোৱাকালি পুলিচ আহিছিলে? আহিছিলে, ৰাতিও আহিছে, ৰাতি আহিছে। এতিয়া বৰ্তমান আছে। কি কৰিলে পুলিচে? চাইছে কৰিছে, চব ৰিপৰ্টবিলাক চব লৈ গৈছে। মানুহ চানুহ ধৰিছে নেকি? নাই ধৰা নাই। গতিকে ৰাইজে সুধিছে ভালকৈ আমাক সুধিছে, সকলো ৰাইজক মহিলাবিলাক পুৰুষবিলাকক সকলোকে সুধিছে। সকলোৱে ৰাইজে ক'লে আমাৰ ছাৰ সকলোৱে আহিছিলে, সিহঁতে সুধিছে, চব কৈছে। কোৱাৰ পিছত আৰু কাকো লৈ যোৱা নাই। কিন্তু এইটো যোৱাকালি আমাৰ পুলিচলৈ খবৰ আহিলে যোৱাৰাতি। সেই খবৰ অনুসৰি এই গাঁৱত যিখন 1 নং মুণ্ডা বস্তি গাঁও, তাতে গাৰ্ডি বেৰুৱা আৰু মীৰা বেৰুৱা নামৰ দম্পতীহালক ডাইনীৰ সন্দেহত ইয়াৰে গাঁৱৰ ৰাইজে মিলি পেলাই তেওঁলোকক মাৰপিট কৰি পেলাই পিছত তেওঁলোকক জ্বলাই হত্যা কৰে। কিমান মানুহ ঘটনা? এইটো কিমান সময়ৰ ঘটনা? গাঁৱত প্ৰায় 180মান মানুহ আছে। আমি এতিয়া তদন্ত কৰি আছোঁ। আমাৰ বেলেগ টিমো আহি আছে, FSL টিমো আহি আছে। গতিকে তদন্তৰ পিছত আপোনাক কেনেদৰে সংঘটিত হ'ল ঘটনাটো? হয়, মই অলৰেডি কৈছোঁৱে, এই যে গাৰ্ডি বেৰুৱা আৰু মীৰা বেৰুৱা নামৰ দম্পতীহালক ইয়াৰে গাঁৱৰ মানুহে ডাইনীৰ সন্দেহত তেওঁলোকক কালি জব্দ কৰি মাৰপিট কৰে। মাৰপিট কৰাৰ পিছত তেওঁলোকৰ মৃত শৰীৰ আনি তেওঁলোকৰ ঘৰৰ চৌহদতে এইটো জ্বলাই দিছে। আমি তদন্ত আৰম্ভ কৰিছোঁহে, জাষ্ট আপোনালোকে দেখিছেই। গতিকে তদন্ত শেষতে